কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ আৰু আজিৰ তাৰিখত কোকৰাঝাৰ ইউনিভাৰ্চিটি নতুনকৈ গঠন হোৱাৰ পিছত প্ৰথমটো মানে ফ্ৰেছাৰ্ছ ডে আৰু ইয়াত প্ৰফেচাৰ গণেশ ৱাৰী ভাইচ চেঞ্চেলৰ আৰু চিফ গেষ্ট হিচাপে আমাৰ হেমন্ত নাৰ্জাৰী ছাৰ আহিছিল। একেলগে আমি সভাখনত উপস্থিত থাকিলোঁ। খুব এটা সুন্দৰ পৰিৱেশত ছাত্ৰ ছাত্ৰীৰ যি এটা মনোবল আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ যি আগত আছিল বৰ্তমান ইউনিভাৰ্চিটি, এইটো এটা ঐতিহ্যমণ্ডিত এটা মানে অনুষ্ঠান, বৰ্তমান বিশ্ববিদ্যালয়। আৰু আমি আশা কৰোঁ যে লোৱাৰ আছাম বড়োলেণ্ডত এটা হাৰ্টলেণ্ডত আটাইতকৈ পুৰণি এটা ইনষ্টিটিউশ্যন হিচাপে যি শিক্ষা, গুণগত শিক্ষা, ভাল ৰিজাল্ট আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ় দিয়াত যি তেওঁলোকে উদ্যোগ লৈছে, নেতৃত্ব লৈছে, যথেষ্ট ল'ৰা ছোৱালী এই মানে মহাবিদ্যালয়ৰ পৰা আৰু বৰ্তমান বিশ্ববিদ্যালয় ইয়াৰ পৰা যাই পেলাই অসমখনত ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকে সমাজ সেৱা বা চৰকাৰী বেচৰকাৰী বিভিন্ন খণ্ডত তেওঁলোকে কাম কৰিছে। আৰু ইয়াৰ দ্বাৰা আমাৰ বড়োলেণ্ড অঞ্চলত বা অসমখনত এই মহাবিদ্যালয় বা বৰ্তমান বিশ্ববিদ্যালয়খনে আগন্তুক দিনত আৰু অধিক ফিউচাৰ জেনেৰেশ্যনক তেওঁলোকে গাইড কৰি পেলাই নতুন এটা যি ষ্ট্ৰীম বা নতুন ডিচিপ্লিন, নতুন মানে যি এটা পলিচি আৰু নীতিৰ যোগেদি সেই বিশ্ববিদ্যালয় অতি শীঘ্ৰে মানে গ্ৰ' কৰিব। মই এইটো দৃঢ় বিশ্বাসী আশাবাদী। এই অনুষ্ঠানত আহি এটা মানে লেপছ মই ফিল কৰিছোঁ আৰু ইয়াৰ কাৰণে মই দাবী জনাইছোঁ। মই ভাষণতো কৈছোঁ যে BTR চৰকাৰ যেতিয়া চৰকাৰ গঠন হ'ব আৰু অসম চৰকাৰক মই দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, যে কোকৰাঝাৰ এই বিশ্ববিদ্যালয়খনত অতি সোনকালে এটা ভাল সুন্দৰ এটা অডিটৰিয়াম নিৰ্মাণ কৰি পেলাই আজি 3000ৰো অধিক ছাত্ৰ ছাত্ৰী আছে, প্ৰায় ইয়াত 1000হে বহিব পাৰিছে আৰু অডিটৰিয়াম নথকাৰ বাবে 2000 ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানৰ পৰা বঞ্চিত হৈছে। তো ইয়াৰ কাৰণে আমাৰ দাবী মানে অত্যাধুনিক মানে মডাৰ্ণ এমিনিটিজ থকা এটা ভাল সুন্দৰ অডিটৰিয়ামৰ কাৰণে অসম চৰকাৰে কোকৰাঝাৰ বিশ্ববিদ্যালয়ক পুঁজি প্ৰদান কৰিব লাগে বুলি আমি এই মঞ্চৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অনুষ্ঠানৰ হৈ এপছই আমি দাবী ৰাখিছোঁ। ধন্যবাদ। ইয়াত আহি ভালেই লাগিলে, ভেৰি গুড ইনষ্টিটিউশ্যনছ। ময়ো গোসাইগাঁৱৰে আগৰ পৰাই জানো আৰু এতিয়াতো বহুত ভাল এজন মানুহ পাইছে ভাইচ চেঞ্চেলাৰ হিচাপে। আৰু ল'ৰা ছোৱালীসকল আৰু ব্ৰিলিয়েণ্ট, চবেই গাইড কৰিছে। আমাৰ প্ৰেচিডেণ্ট এপছই ধুনীয়াকৈ গাইড কৰিছে। আই হোপ দে বিকাম ছাকচেছফুল ইন দেয়াৰ লাইফ। আৰু আমিও সেইটোৱে বিচাৰোঁ। আৰু এইটোৱে মানে নিজৰ লাইফ এক্সপিৰিয়েঞ্চ আৰু কিছুমান কথা কৈ পেলাই সিহঁতক আমি এনকাৰেজ কৰিছোঁ। ডেটছ অল। থেংক ইউ।